ভনী অ ভনী ইমান দেৰি শুই থাকে নেকি উঠা মই কেতিয়াবাই উঠিলো অ বা কি কৰি আছা কচুৰ আলু খান্দি আছো কিয় চব্জি বনাবৰ কাৰণে সদায় খানা কিমান কচু খাম বেলেগতো চব্জি বনাব পাৰা উপায় নাই অ ভনী কচুকে খাব লাগিব বেলেগ চব্জি কিনিব মোৰ পইচা নাই কাম কৰা পইচা মালিকনীয়ে দিয়া নাই 2 মাহ মানে হলে অ বা মই কাম কৰিব যাম নেকি পইচা পাম কিবা কিনিব পাৰিম নেলাগে নেলাগে তুমি স্কুল যাবা মই কাম কৰিব যাম বা মই স্কুললৈ যাওঁ অ যোৱা ভালকে যাবা মই স্কুল যাওঁ তোমালোকে নোযোৱা নেকি আমি আজি স্কুল নাযাওঁ খুৰা আগত যায় মই চাপৰিত যাওঁ তুমি স্কুলত যোৱা নে মই স্কুল যাওঁ বাইদেউ মই আহিলো বাইদেউ যে কতবা গলে মাতি দিয়া নাই দেখোন অ বাইদেউ চাগে পাছফালেকে আছে সেইফালে যাওঁ মই বাইদেউ মই আহিলো ঐ মামনি আহোঁতে ইমান দেৰি লাগে নে তোৰ কালিৰ পৰা দেৰি নকৰিবি হা আমাৰ টকাবোৰ এনেই ওলাইছে নেকি হ'ব বাইদেউ কালিৰ পৰা দেৰি নকৰো এতিয়া কি কাম আছে কৈ দিব বলক বল মোৰ লগত এইকেইদিন বহুত ঠাণ্ডা পৰিছে 10-11টা বজালৈকে কুঁৱলী পৰি থাকে একো নেদেখিয়ে 8টা বজালৈকেতো একো দেখিয়ে নাপাওঁ ইমাননো কুঁৱলী পৰে নে আৰু কেইটাবা বাজিল চাগে কাম কৰা মানুহজনী যাবলৈ হ'ব আৰু এতিয়া পইচাও দিয়া নাই আজি খুজিবই চাগে ঠিক নাই দেই নিদো বাপেকে পিছত দিম থাকক মই বিউটি পাৰ্লাৰলৈ যাব লাগে মালিকে পইচা পঠিয়াই দিছে মোৰ তাক দিলে দেখোন যায় নাপাওঁ পিকনিকলৈ যাবলৈ আছে মোৰ মহিলা সমিতিৰ মানুহকেইজনী লগ ধৰিছে যাব লাগিব পাই তাক মই আজি পইচা নিদোৱে বাইদেউ আপুনি যি কাম কৰিব দিছিলে হলে কৰা এতিয়া ঘৰ যাব সময় হলে বাইদেউ মোক টকা লাগিছিল 2 মাহ হলে আপুনি টকাই দিয়া নাই কামত আহোঁতে হলে ইমান দেৰিকে আহ আৰু পইচা হলে মাহ শেষ নহওঁতে লাগে অহাকালিৰ পৰা সোনকালে আহিবি নহলে কামৰ পৰা ওলাই দিম হ'ব বাইদেউ অহাকালিৰ পৰা সোনকালে আহিম এতিয়া মোৰ হিচাপটো দিয়ক আজি নিদো অহাকালি দিম এতিয়া যা আহিলা বা শুনা না মোক বহি লাগে আগৰ বহিখন শেষ হলে হ'ব মই পইচা পালে আনি দিম কি হল ভোক লাগিছে ভনী দিনটো একো খালে ভাগৰো লাগিছে মই ভাত বনাওগৈ নহলে তুমি আৰাম কৰা চাউল অলপো নাই ভনী কি দি বনাবা অকণ থকা মই ৰাতিপুৱা বনালো বা তেতিয়াহলে আমি কি খাম বা তুমি পইচা পোৱা নাই নেকি নাই পোৱা মালিকনীয়ে 2 দিনমান পিছতহে দিব বোলে বিস্কুট কেইটা যে খাই ইমান ভাল লাগিছিল চাহৰ লগত যোৱা মাহতে হাজবেণ্ডে আনি থৈ দিয়া কোন দোকানত বা পাই সুধিব লাগিব ইমান যে ভাল লাগিছিল নহয় খাই আজি ফোন কৰি কেনে সুধিম হাজবেণ্ডক কেতিয়াবা আহিব চাগে সি মনতহে পৰি আছে মোৰ সোনকালে আহিলেও হয় আৰু আজি আহিছিল নহয় কাম কৰা মানুহজনী তাইকে ধুবগে দিম কাপখিনি এই কাপ প্লেটযোৰ ল ভালকে ধুবি কিন্তু হে বহুত দামী কিন্তু এই কাপ প্লেটযোৰ যদি ফাটে নহয় চাবি হ'ব বাইদেউ ভালকে ধুবি বাৰে বাৰে কৈ আছো
ভালেই হ'ল হাজবেণ্ডে কাম কৰা মানুহ এজনী হায়াৰ কৰি দিলে, নহ'লে যে মোৰ কাম কৰি কৰি অৱস্থা নোহোৱা হৈ গ'লে হয়। অলপ আৰাম পাইছোঁ এতিয়া। শাহু মাহত নাই বুলিহে, নহ'লে যে মোক বহি থকাই দেখিব নোৱাৰে মোৰ শাহুজনীয়ে। মোৰ চুলিখিনি যে ইমান ফাটিছে, ষ্ট্ৰেটে কৰাই লওঁ নেকি। হাজবেণ্ডক পইচা খুজিব লাগিব। এইটো মাহত দেখোন পইচা পঠিয়ালে, অহা মাহতহে পাম আৰু অহা মাহতে চুলিখিনি ষ্ট্ৰেট কৰি ল'ম। ঐ মামনি, কিহৰ শব্দ এইটো? হে ভগৱান, বাইদেউ কাপোৰ এযোৰ দামী কৈছিলে, ভাগি থাকিলে এতিয়া মই কি কৰিম? ৰাম, কিবা কৰিলে চাগে এজনীয়ে। ঐ মামনি, কিহৰ শব্দ শুনিছিলো মই? হে ভগৱান, মোৰ ইমান দামী কাপ প্লেটযোৰ, মোৰ ইমান দামী কাপখন তই ভাঙিলি। তোৰ নিচিনা কাম কৰা মানুহ মোক নালাগে। হাজবেণ্ডে যদি গম পাই মোক থব। হে ভগৱান, এতিয়া ওলাই যা তই মোৰ ঘৰৰ পৰা। মোৰ ঘৰত তই আজিৰ পৰা কাম কৰিব দৰকাৰ নাই আৰু। ওলাই যা তই মোৰ ঘৰৰ পৰা, ওলাই যা। হ'ব বাইদেউ, আপোনাৰ ঘৰৰ পৰা মই এতিয়া ওলাই যাম। 2 মাহৰ টকাখিনি হিচাপ কৰি দিয়ক মোক। তোক টকা লাগে ন? ৰ মই দি আছো। হাতখন এৰ। ঐ মামনি, ল তোৰ 2 মাহৰ টকা, আৰু আজিৰ পৰা মোৰ ঘৰত কাম কৰিবলৈ নাহিবি। যা, ওলাই যা মোৰ ঘৰৰ পৰা। হে ভগৱান, এই মামনিজনীয়ে মোৰ কাপ প্লেটযোৰ ফাটিলে। কি কৰিম মই এতিয়া? ভালে হ'ল তাক ওলাই পঠিয়ালো, নহ'লে যে ক'ত কি ভাঙিলে হয়। হাজবেণ্ডকে কল কৰোঁগে। বাইদেউ যে কামৰ পৰা ওলাই দিলে, ভালে হ'লে। টকা কেইটাও পালোঁ। ভনীৰ কাৰণে বহী এখন নিবলগীয়া আছে, লৈ যাওঁ। আৰু শাক পাচলিৰ বজাৰ অকণ কৰি লৈ যাওঁ, ভোকতে মৰিব লাগিব। বা তুমি ক'ত পইচা পালা বহীত আনিবলৈ? আজি কাম কৰা ঘৰৰ পৰা পইচা দিলে, কিন্তু কামৰ পৰাহে ওলাই দিলে। কিয় কামৰ পৰা ওলাই দিলে বা? মোক মালিকনীয়ে কাপ প্লেট এইযোৰ ধুব দিছিলে, ধুই থাকোঁতে হাতৰ পৰা সৰি পৰিলে। মালিকনীয়ে দেখি মোক কামৰ পৰা ওলাই দিলে। তেনেহ'লে কি হ'ব বা? আমি ক'ৰ পৰা পইচা পাম? তুমি এইবোৰ চিন্তা কৰি থাকিব নালাগে। তুমি ভালকে পঢ়া, যি কৰিব লাগে মই কৰিম। তুমি পঢ়া হা, মই চাউল অলপ আৰু চব্জি অলপ লৈছো, মই ভাত বনাওঁগৈ। বা আজি তুমি মোৰ লগতে ওলাই আহিলা যে, ক'ত যোৱা? কাম বিচাৰি যাওঁ। ক'তনো পাবা এতিয়া তুমি কাম? বিচাৰিম আৰু যাৰে তাৰে ঘৰত খুদিম। মানুহে এঘৰত আছে, তাতে কাম কৰা মানুহ লয়। কাম পালেতো ভালেই হ'ব, তাতে বহুত ধনী মানুহ। ব'লা তেনেহ'লে, মোৰ স্কুলত দেৰি হৈ যাব। ব'লা ব'লা। কোনোবা আছেনে ঘৰত? আছো। কোন তুমি? কোনবা আহিছে চাগৈ। মানুহজনী দেখোন চোৰ নিচিনাহে দেখিছে। এভিনে আছোন তই। কোন তই? দাদা, আপোনালোকৰ ঘৰত কাম বিচাৰি আহিছিলো, কাম পামনে? কোন তই? মানুহৰ ঘৰত কাম বিচাৰি অহাৰ বাহানা কৰি চুৰহে কৰি নিয় চাগে মানুহৰ ঘৰৰ পৰা ন? মোৰ ঘৰত একো কাম চাম নাই, যা ইয়াৰ পৰা। নহয় দাদা, আপুনি ভুল বুজিছে, মই চোৰ নহয়। লাজ লগা নাই তোৰ? লোকৰ ঘৰত চিধাই সোমাই আহি বেহেজ কৰি আছ যে। ইয়াৰ পৰা ওলাই যা, নাযাও কিয়? যা কৈছো নহয়, যা। এইজনীকতো দেখাত চোৰ নিচিনাই লাগিছে, কিবা কিবি বস্তু লৈহে যাব নিচিনা লাগিছে। মোৰ এইজনীক কাম দিলে নিদো কাকো কাম চাম আজিৰ পৰা দেই। নাজানো আৰু দেই কৰ পৰা এইবোৰ মানুহ আহে নহয়। আজি মানুহৰ ঘৰত কাম বিচাৰি যাওঁতে বহুত অপমান কৰা হ'ল। আমাৰ জীৱনটো যে কি হ'ব? দুখে নুগুচা হ'ল। ইমান কষ্ট আমাৰ জীৱনত। আমাৰ মা দেউতা থকা হ'লে ভালে হ'লে হয়। ইমান কষ্ট নহ'লে হয় চাগৈ আমাৰ। কি কৰিবি ভণ্টি, ভগৱানে যি লিখিছে সেইটোৱেতো হ'ব। সেইটো কাৰণেতো কৈ আছো তোমাক ভালকে পঢ়াব বুলি। হ'ব ভণ্টি, তুমি চিন্তা কৰিব নালাগে, অহাকালি মই আৰু কাম বিচাৰি যাম।